নমস্কাৰ, মই বৰ্তমান আহি ধূপধৰাৰ গোৱালপাৰাৰ ধূপধৰাৰ হাকুজুলিত উপস্থিত হৈছোঁহি। ইয়াতে এভাগ খুব সুন্দৰ বস্তু দেখা পালোঁ। প্ৰথমতে চিনাকি কৰাই দিছোঁ, মই যাৰ ঘৰত আছোঁ এই বাইদেউ। এইগৰাকী বাইদেউক আহি মই ইয়াত হাকুজুলিত লগ পালোঁ। এই বাইদেউৰ ঘৰতে মই আছোঁ। বাইদেউৰ চোতালত দুটা মস্ত ডাঙৰ ডাঙৰ ঘৰ, তাৰে এটা মোক থাকিবলৈ দিছে অকলে আৰু এটাত বাইদেউ অকলে থাকে। বাইদেউৰ ছোৱালী হেমপ্ৰভা ৰাভা মৰিগাঁও কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তা আৰু ল'ৰাই কটন কলেজত পঢ়ি আছে। ইমান ভিতৰুৱা ঠাইৰ পৰা ওলাই ইমানখিনি যে কৰিছে সেইটো এটা বহুত ডাঙৰ কথা। বাইদেউৰ হাজবেণ্ড টিচাৰ আছিলে, বাইদেউ আছিলে একেখন স্কুলতে। তেখেতে 21 চনত ঢুকালে, শুক্লেশ্বৰ ৰাভা। আৰু বাইদেউৰ নামটো ললিতা ৰাভা। বাইদেৱে ময়ে আহি পেলাই কিনো কৰিম, বতৰটো বৰ ভাল নহয়, ৰ'দটো নাই, সেইকাৰণে ফুৰিবলৈ ওলাই আহিলোঁ। খোজকাঢ়ি আহি মস্ত এখন ফিল্ড পালোঁহি আৰু বাইদেৱে তাতে মোক এটা বস্তু দেখুৱালে, লৈ আনিলে, আপোনালোককো দেখুৱাই আছোঁ। এয়া বিশ্বহৰি মন্দিৰ হাকুজুলিৰ তোৰণখন, প্ৰধান গেটখন, যিফালেদি সোমাব পাৰি। যদিও কম্পাউণ্ডত কোনো বেৰা চেৰা নাই, কিন্তু এইখন প্ৰধান তোৰণ হিচাপে আছে। এইফালেদি মন্দিৰ ভাগলৈ সোমাই যায়। ললিতা বাইদেৱে আনি মোক এইখিনি পোৱালেহি। এইটো হ'ল হাকুজুলিৰ বিশ্বহৰি মন্দিৰ। বিশ্বহৰি মন্দিৰ পালোহি। ইয়াতে পূজা পাৰ্বণ হৈ থাকে আৰু প্ৰত্যেক মঙলবাৰ আৰু শনিবাৰে ন বাইদেউ? শনিবাৰ নহয়, প্ৰত্যেক মঙলবাৰে ইয়াতে সৰু সুৰা হাঁহ পাৰ বলি বিধান হৈ থাকে। প্ৰাত্যহিক বুলি ক'ব পাৰি সেইটো। প্ৰতিদিনে নহ'লেও সপ্তাহত এবাৰ হৈ থাকে যিহেতু। আৰু এয়াই হ'ল বিশ্বহৰি মা বিশ্বহৰি। প্ৰতিমাভাগ সদায় একেভাগেই থাকে, মাত্ৰ প্ৰতি বছৰে ৰং কৰা হয়। ফাগুনৰ 1 তাৰিখে বিশ্বহৰি মাৰ পূজা হয় ন? পূজা হ'ব। বাৰটো বেলেগ বেলেগ হয়, কিন্তু ফাগুনৰ 1 তাৰিখে হ'ব। হয়, এইবাৰ হ'ব। গতিকে মোৰো সৌভাগ্য আহি পেলাই মই এনেকুৱা এখন ঠাইত ইয়াত উপস্থিত হৈছোঁহি। এয়া মা বিশ্বহৰি মন্দিৰ। ইয়াৰ বহুত মাহাত্ম্য শুনি আছিলোঁ বহুত দিনৰ পৰা। আজি মন্দিৰ ভাগ দেখা পালোঁ। মনৰ ভিতৰত বৰ্তমান মোৰ একোৱেই আশা নাই, আকাংক্ষা নাই, সকলো ভালে থাকক সেই বুলিয়ে ভাবিছোঁ। ইমান মস্ত এখন ফিল্ড, এই মস্ত এখন ফিল্ড, বৃহৎ এলেকা জুৰি। এনেকৈ কোনো বাউণ্ডেৰী ৱাল নাই বাৰু, গছ গছনি আছে। খুব সুন্দৰ এটা নিজান পৰিৱেশ। ইয়াত আহিলে কিবা এটা গা চমচম কৰি যায়, ভাল লাগি যায়, মানে মনটো ভালো লাগে, ভয় ভক্তি সকলো ইয়াতে উপজে। ভাল লাগিছে আহি দেখি। আৰু পিছফালে কিবা এটা মন্দিৰ আছে নেকি বাইদেউ? সেইটো মানে ইয়াৰ লগতে কি মানে এইটো কিবা খেলাৰাম নে কিবা কয় নেকি, ময়ো ইমান নাজানো। এভাগ পূজাস্থলী আছে, বৰ ভালকৈ তাত হেৰি নহয় চাগে, কাৰণ ব্যৱহৃত যেন লগা নাই এতিয়া। মস্ত গছ আছে ইয়াত, বৃহৎ আকাৰৰ গছ আছে। ইয়াত ৰাতি অকলে আহিলে ধাতু বাজ হৈ যাব, কম ধুতোৱা মানুহৰ। একো নহয়, আমি আহোঁ। বাইদেউহঁত আহি থাকে, কিন্তু আমি যিহেতু এদিনীয়া মানুহ, অকণমান অসজা লাগে। তজু হয়নে? তজু আহা বাবু আহা। এইটো তজু মাইনা আহিছে। তজু অলপ আগতে চিনাকি হৈ আহিছোঁ। তজু অ বাবু, ই এবাৰৰ চিনাকিতে মোক চিনি পাই গ'ল। তজু মইনা তজু মাতিছো যে আহি গৈছে। নহয় নেকি? ভায়েক নেকি? একে মাকৰ। আচ্ছা, তাৰপিছত এই পোৱালি মাতোতে সি আহি গৈছে দেখোন। নাই, এনেই খাব দিব বুলি ভাবে। আজি মানে বতৰটো ইমান, এইকেইদিন আচলতে আজিয়ে নহয়, এই 2-3 দিন ধৰি ইমান সেমেকি আছে, মনটোও সেমেকি যায় দেখোন এনেকুৱা হ'লে। কুঁৱলী পৰো হৈছে আৰু আহি আছে দেখোন, ক'ৰবাত আহি আছে বৰষুণ। আহি আছে।